কৰি কালে ইটো নৰতনো নেনালে জালে বিষয় মিছাজ জানে যেন বিফলতা ছয়পলে ফুলে আছে জপমক কৰি প্ৰথমে সুন্দৰ দেখতে পাছত পৰখিলে যায় পুত্ৰ দ্বাৰা ধন বিষয় ৰজত সুখ প্ৰথমে আনন্দ মিলয় পাছত গোচন্তে পৰম যতনে সাধন হৰিত মৰিলে লগে ন যায় হৰিৰ ভকতি পৰম সম্পত্তি ইহক ৰূপ পায় পৰলোক ধন মাধৱৰ নাম ধৰা পগলে বান্ধি এটিকলে কৰাল জাল পাছে মৰিবাহা কান্দি জ্ঞানীয়ে দুৰ্বল ইন্দ্ৰিয় বিকল তনু ন তুহ যাৰ মনে আশ্ৰয় মুকুতি ভকতি কধৰা কলি যুগে গতি নাই 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 বিনে মাধৱৰ নাম আপুনি উতৰা পুৰুষ উধাৰা ডাকিবোলা ৰাম হৰি কৃষ্ণ হে বৈকুণ্ঠৰ পৰীক্ষক স্বৰূপা সমস্ত লক্ষী স্বৰূপায় মাতৃ হওক
আজি এই গুৰু গৃহতী 24 ঘণ্টীয়া অবিৰত ভাগৱত আয়োজন কৰিছে। এই আয়োজন সমিতিৰ এতিয়া অনুসাৰে আমি অবিৰত হৈ চলিছে ভাগৱত পাঠ দশম স্কন্ধৰ নামতে আমি সামৰণি মাৰি একাদশ স্কন্ধলৈ যাব বিচাৰিছোঁ। সেয়েহে আপোনাৰ ভকত বৈষ্ণৱ তথা আইমাতৃ শ্ৰীচৰণলৈ এভাগে সেৱা আগবঢ়াইছোঁ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ হরি হরি কৃষ্ণ। শ্রীমদ্ ভাগবত একাদশ স্কন্ধ। শ্রীকৃষ্ণায় নমঃ। শ্রীকৃষ্ণই যদুবংশ ধ্বংস কৰিছে আৰু মুনিসকলৰ অভিশাপ পদ। জয় জয় জগত নক কৃষ্ণ ৰাম পাত তৰ লইলে গুণ নাম যাহাৰ ৰবি ভূতি বৈছ আদি অৱতাৰ হেৰ কোটি নমস্কাৰ নমো দামোদৰ ব্ৰহ্ম ময় কলে বৰ ব্ৰহ্মহে সৰজাৰ সৰমে কিংকৰ হেন কৃষ্ণ কৰি শংকৰে প্ৰণতি একাদশ স্কন্ধ পদ বন্ধে নিগদতি উদ্ধৱত পৰম পতি কহি হৰি বিপ্ৰভাৱ চলে যদু কুলক হৰি বৈকুণ্ঠ কৈলাসে প্রভু নারায়ণে রসিলা করে কথা কৃষ্ণ রসনে হৃদয় ঈশ্বর
রমণুর গুরু প্রভু ভগবত ভক্ত তর কল্পতরু রামার ভর হিধি হোক কৃষ্ণর স্মরণে কৃষ্ণর শরণে মনে পখিল হরণে পর পর জোরে বুদ্ধ জনভি নন্দা নপরিবা পদতরু অন দেখি নন্দা মনি কর পখারে সর মূলা ঘর ভুঞ্জ হিউ পিও ভুলা কথা নার চিন্তা হিত অহস্ত মর রাজা কৃষ্ণ রস আগ করে জিটু প্রাণী অমিত পেদি যেন খাই খার পানি রাজ পন্থ পন্ত কত শান্তি তেজি যেন শুনা শুনি আত মারৈ কাছে এৰি হৰি ভকতি আন কৰ্ম কৰে জানিবা পাইলে তাক সেহি পন্তৰে দেখবত কৰে দেৱ নাহি নাহি আন নাহি